পিছবেলা নিজৰ বাগান গৈছিলে বাগানত বাঁহ চুৰ হৈ আছে বুলি মানে চাবলৈ গৈছিলে চাব যাওঁতে কোনোবাই মাছ মাৰি আছিলে ক'ত মাৰি আছিলে মাছ ফিচাৰীত মাৰি আছিলে কোনোবাই ফিচাৰী মানে কমলাবাৰী ফিচাৰী অঞ্জিচি খাটৰ কিনাৰত তাৰপিছত সেনেকুৱা দেউতা যাওঁতে মানে কি হ'ল চাব যাওঁতে দেউতাক মানে কি হ'ল সব ল'ৰাখিনি পলাই গ'ল যিবোৰে মাছ মাৰিছিলে মাছ মৰাখিনি পলাই গ'ল তাৰপিছত দেউতা অকলে থাকি গ'ল দেউতা মানে কি দিলচাইডৰ কিনাৰত থাকি গ'ল থাকো যাওঁতে এহেঁতি মানে কি ধৰি আনি দেউতাক মানে গণেশ কুৰ্মী আছিলে আৰু গোলাপ গগৈ আছিলে আৰু জিতু গগৈ আছিলে আৰু এটা জিতেন গগৈ আছিলে আৰু দুজনৰ নাম নাজানো মই তাৰপিছত এহেঁতি কি কৰিলে বান্ধি মেলি দেউতাক মাৰি মানে গৈছিলে কোনোবাই মাছ চুৰ কৰিছে বুলি চাব গৈছিলে চাব যাওঁতে দেউতা হা এখন ৰঙা কাৰ চুইফ্ট ডিজাৰ মানে AS04 গাড়ীখনৰ নাম্বাৰ AS04Z8681 গাড়ীখনৰ নাম্বাৰ এইখন গণেশ কুৰ্মীৰ গাড়ী আছিলে গণেশ কুৰ্মী এটা টিচাৰ হয় তাৰপিছত সি গৈ দেউতাক মানে বান্ধি লৈ মাৰি একদম মানে গছকি মাৰি তাৰপিছত কি কৰিলে মাছখিনি কোনে কোনে মাৰিছিলে তাৰপৰা ফিচাৰীৰ পৰা আনি দেউতাক মোনা ধৰাই ফটো মাৰি লৈ গৈছে আৰু তাৰপিছত গাড়ীত উঠ বুলি কৈছে গাড়ীত উঠা সময়তে দেউতাক 1 লাখ মাৰি গণেশ কুৰ্মীয়ে পেলাই আৰু মানে অস্ত্ৰ লৈ বাৰ কৰিছে একদম মানে দাহেৰে মানে মূৰত মাৰিছে 9টা চিলাই পৰিছে 9টা চিলাই পৰোঁতে দেউতাই একো গম নাপায় দেউতাক যেতিয়া মেডিকেল মানে একো আমি গম নাপাওঁ আমাক কোৱা নাই ঘৰত আৰু মানে কি প্ৰশাসনকো খবৰ নাই দিয়া VDPকো খবৰ নাই দিয়া ঘৰতো খবৰ নাই দিয়া একো নাই দিয়া তাৰপিছত মোৰ ঘৰে আগেদি মই বহি আছোঁ মোক চাই গৈছে মোক একো খবৰ দিয়া নাই তাৰপিছত সেনেকুৱা কৰোঁতে পিছত মেডিকেল ট্ৰিটমেণ্ট কৰি মানে লৈ আহোঁতে মোৰ ভাইটিয়ে মানে গম পাই যে তেতিয়া আনিব গৈছে তেতিয়া মই DSA এইটো অঞ্জিচি DSA কলনীৰ ওচৰত পাইছে তাক লৈ আহোঁতে দেউতাক তাৰপিছত গণেশ কুৰ্মী যেতিয়া মেডিকেল লৈ গৈছে তেতিয়া কি কৈছে বোলে যে বোলে আমি মৰা নাই বোলে হেৰি পৰি ফালে মূৰ ফাটিছে বুলি কৈছে কাক ক'বলৈ কৈছে আমাৰ দেউতাক কৈছে যে বোলে পৰি ফালে মূৰ ফাটিছে বোলে হেৰি হোৱা নাই বোলে আমি মৰা নাই নহ'লে আৰু মাকৰ লৈ গালি দিছে বোলে কিবা কিবি ঢেৰ বেয়া গালি দিছে তাৰপিছত